এয়া মই মাছখিনি ভালদৰে ধুই লৈ তাত নিমখ হালধি সানি লৈ ল'লোঁ। কেৰাহীত তেল দি মাছখিনি ভালদৰে ভাজিবলৈ ওলাইছোঁ। আৰু এয়া মোৰ মাছ ভজা হৈ গ'ল। এয়া মই বনাব ওলাইছোঁ কৰ্দৈ টেঙা দি মাছ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত তেল অকণমান দি দিলোঁ আৰু তাত পাঁচফোৰণ, পিঁয়াজ, জলকীয়া আৰু থেতেলিয়াই লোৱা নহৰু, আদা আৰু হালধিও দি দিলোঁ। এতিয়া ভালদৰে লৰাই থাকিলে হ'ল। কাটি থোৱা কৰ্দৈখিনি দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ আৰু লগতে অকণমান জিৰা গুড়িও দি দিলোঁ আৰু এতিয়া সিজিবৰ কাৰণে ঢাকনিখনো দি দিলোঁ। এয়া মই গৰম পানী দি দিলোঁ আৰু লগতে ঢাকনিখনো দি দিলোঁ। এতিয়া ভাজি থোৱা মাছ দি দিলোঁ আৰু এয়া মোৰ মাছেদি বনোৱা কৰ্দৈ টেঙাৰ আঞ্জা হৈ গ'ল।